আজি আপোনালোকক এখন নতুন ধুনীয়া প্লেচ দেখুৱাম অসমৰ এখন বিখ্যাত পিকনিক প্লেচ মোৰ লগত আছে আনিছুল ইছলাম হেল্ল' আৰু এই যাত্ৰাৰ শেষ পথ মই নিজেও নাজানো আপোনালোকক ইয়াৰ আৰু সুন্দৰ সুন্দৰ দৃশ্য যিবিলাক মানুহে ইয়াত চাবলৈ আহে আৰু কি চাবলৈ আহে সেইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি আগুৱাই গৈ থাকোঁ য'ত যি আছে মই আপোনালোকক একদম হাতে কৰি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকক এই দৃশ্যখন দেখুৱাবলৈ আহে ইয়াৰ মই আছোঁ আকাশীগংগা জলপ্ৰপাতৰ ওচৰত ৱাটাৰফল এয়া চাওক আপোনালোকে নিশ্চয় দেখা পাইছে দূৰৰ পৰা যদি আপোনালোকে ৱাটাৰফলটো চায় তেতিয়াহ'লে ইয়াৰ লুকছটো এনেধৰণৰ আৰু এইটো হ'ল আকাশীগংগা শিৱতানৰ আটাইতকৈ চাবলগীয়া দৃশ্যটো সুন্দৰ দৃশ্যটো যিটো হ'ল ইয়াৰ এট্ৰেকশ্যন আকৰ্ষণ পাহাৰৰ ওপৰৰ পৰা এটা নিজৰা বৈ আহিছে যিটোক জলপ্ৰপাত বুলি ক'ব পাৰি তো এই নিজৰাটো পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে আৰু ইয়াৰ পানীখিনি একদম পিয়'ৰ মিনাৰেলছ ৱাটাৰতকৈ হয়তো ভাল ইয়াৰ পানীখিনি তো ইয়াৰ পানীখিনি মই আপোনালোকক ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম চাওক একদম পিয়'ৰ পানী চাওক একদম পিয়'ৰ পানী আৰু পানীৰ তলত থকা শিলগুটি একদম পূৰা বাঢ়ি উঠিছে আৰু ইয়াত চাওক মাছো আছে মাছে দৌৰা দৌৰি কৰি আছে ইয়াত চাওক এইকেইটা বৰ অচিনাকি মাছ যেন লাগিছে এইটো এটা মাছ অচিনাকি মাছ যেন লাগিছে এইকেইটা বেলেগ অচিনাকি মাছ আপোনালোকে নিশ্চয় দেখা পাইছে ৰাণী মাছ নেকি এইটো ৰাণী মাছ বুলি কয় হেনো মই নাজানো মাছটোৰ নাম কি মোৰ লগত আছে আনিছুল আহমেদ আৰু তেওঁ নতুনকৈ এটা ইউটিউব চেনেল খুলিছে যিটোৰ নামাকৰণ এতিয়ালৈকে কৰা হোৱা নাই কিন্তু এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকে তেওঁৰ চেনেলটোৰ লিংক পাই যাব তাত গৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেওঁ এজন ইংৰাজী বিষয়ৰ শিক্ষক আৰু প্ৰফেচৰ হয় তেওঁ ইংৰাজী শিকাব আমাৰ যিবিলাক মানুহে ইংৰাজী নাজানে অসমীয়া মানুহবিলাকক ইংৰাজী শিকাব তেওঁ নিজৰ চেনেলত আৰু এনেকুৱা চাবলগীয়া দৃশ্যবোৰ তেওঁ নিজৰ চেনেলত আপলোড কৰে ইয়াৰ আকৰ্ষণটো যদিও এই জলপ্ৰপাতটো ইয়াৰ আকৰ্ষণ কিন্তু মোৰ আটাইতকৈ বেছি ভাল লাগিছে এই মাছকেইটা আমাৰ ছাৰে কৈছে যে এই মাছকেইটাৰ নাম ৰাণী মাছ বুলি আপোনালোকে কওকচোন বাৰু এই মাছকেইটাৰ নাম কি আপোনালোকে যদি চিনি পায় মাছকেইটাক কিন্তু এইখিনি সময়ত ইমান মানুহৰ সমাগম নাথাকে যদি আপোনালোক জানুৱাৰী মাহৰ ফাৰ্ষ্ট 15 দিন অথবা গোটেই জানুৱাৰী মাহটোত আহে তেতিয়াহ'লে হেজাৰ মানুহ দেখা পাব আৰু ইয়াত পুৰণা ভাস্কৰ্য আছে যিবিলাক আপোনালোকে দেখিবলৈ পাব মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো হয়তো বহুত দীঘল হৈ যাব মই সেইবাবে ভিডিঅ'টো দুটা খণ্ডত দিবলৈ চেষ্টা কৰিম তো আপোনালোকে চাব আৰু ধুনীয়া বস্তু দেখুৱাম ইয়াৰ আৰু এইখন হ'ল অসমৰ আটাইতকৈ ডেঞ্জাৰাছ পিকনিক প্লেচ কিয় মই সেইটো আপোনালোকক জনাম আৰু মই মাছকেইটা চাই থাকিবলৈ মন গৈছে যদি ধৰিব পাৰিলে হয় তেতিয়াহ'লে দেখুৱালোঁ হয় ধৰি এৰি দিলে হয় এবাৰ ধৰিব পৰা হ'লে চাওক না ধৰিব পাৰে নেকি আপুনি চাওক মোবাইলটো মোৰ হাতত দি দিয়ক আৰু আপুনি চেষ্টা কৰকচোন এই নাই পুলিচ নাহে আপুনি মাছকেইটা ধৰিবলৈ চেষ্টা কৰকচোন এনেকৈ আপুনি নোৱাৰিব ইয়াত চাওক বহুকেইটা মাছ আহিছে ইয়াত কেমেৰাৰ সন্মুখত চ' ঠিক আছে কেৱল মাছ দেখুৱাই থাকিলেতো নহ'ব আপোনালোকক বেলেগ বস্তু দেখুৱাব লাগিব চ' আমি আগবাঢ়িছোঁ আৰু মই জঁপিয়াই ইটো শিলৰ পৰা আনটো শিললৈ যাবলৈ চেষ্টা কৰিছোঁ এই বস্তুটো চাওক জলপ্ৰপাতলৈ উঠা নিষেধ উঠিলে 500 টকা জৰিমনা দিব লাগিব ধন্যবাদেৰে শ্ৰী শ্ৰী আকাশীগংগা তান উন্নয়ন সমিতি
তো ইয়াত উঠা কিয় নিষেধ মই আপোনালোকক নিশ্চয় জনাইছোঁ যে ইয়াত উঠি কিছুমানে প্ৰস্ৰাৱ কৰি দিয়ে আৰু কিছুমানে হাগি দিয়ে। তো এইবিলাকৰ কাৰণে ইয়াৰ পৰিৱেশটো বিনষ্ট হয় আৰু সেই পৰিৱেশ বিনষ্টকাৰীৰ কাৰণে আজি আমাৰ ভাল ভাল মানুহবিলাকো তাত উঠিব পৰা নাই। যিহেতু ইয়াৰ পানীখিনি মন্দিৰৰ যাৱতীয় কামত ব্যৱহাৰ কৰা হয়। ইয়াত এখন মন্দিৰ আছে আকাশগংগা শিৱতান। চ' সেইখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত চাওক এটা বান্দৰ আছে, বান্দৰ ককাই বান্দৰ বন্ধু এফালে চা। বান্দৰটোৱে লাজ কৰি আছে আৰু এই বান্দৰটোৰ স্বভাৱ একদম মোৰ নিচিনা, লাজ কৰিয়ে ভাবৰ। এইফালে এটা বাইট দি যায় বান্দৰ, আহা নাই, ইফালে গুচি গৈ আছে। এই চাওক গছত উঠি আছে বান্দৰটো। আৰু যে মই আপোনালোকক কৈছিলোঁ এইখন এখন ডেঞ্জাৰাছ পিকনিক প্লেচ। কিয় ডেঞ্জাৰাছ পিকনিক প্লেচ মই আপোনালোকক জনাই আছোঁ। লাহে লাহে অলপ আগুৱাই গৈ আছোঁ আৰু লগতে আপোনালোকক কৈ শুনাম এইখিনি কথা যে ইয়াত পাহাৰ আছে আৰু এই পাহাৰৰ ওপৰেদি উঠিলে পাহাৰৰ ওপৰত কিছুমান দুষ্কৃতিকাৰী থাকে, কিছুমান উগ্ৰবাদী মানুহ থাকে, কিছুমান ডকাইত থাকে, যিবিলাকে কি কৰে মানুহক লুটি লৈ যায়, পিষ্টল দেখুৱাই, মানুহক বন্দুক দেখুৱাই, দা শুকুৰি এইবিলাক দেখুৱাই, টকা পইচা মোবাইল যি আছে সেইবিলাক তাৰ পৰা সৰকাই লৈ যায়, মানুহৰ পৰা লুটি লৈ যায়। ত' আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত এখন বেনাৰ আঁৰি থোৱা আছে যিখনত লিখা আছে পাহাৰলৈ উঠা নিষেধ, অন্যথা কোনো অঘটন ঘটিলে সমিতি জগৰীয়া নহয়। তাৰমানে ইয়াত অঘটন ঘটি থাকে। ত' আপোনালোকে ইয়াত আহিলে পাহাৰত উঠিবলৈ চেষ্টা নকৰিব আৰু যদি উঠে তেতিয়াহ'লে সেইটো আপোনালোক নিজেই জগৰীয়া হ'ব। ইয়াত সমিতি একেবাৰে দায়বদ্ধ নহয়। উঠিলে যদি কিবা অঘটন ঘটে আৰু পাহাৰৰ উঠা ৰাস্তা আছিল এইটো, এই ৰাস্তাটো যদি উঠিব পাৰি, আমি উঠিছিলোঁ, কিন্তু আপোনালোক এতিয়াৰ পৰা উঠিব নোৱাৰে। এতিয়াৰ পৰা বহুত ডেঞ্জাৰাছ প্লেচ হৈ গৈছে এইখন। আৰু ইয়াত শুনিছোঁ উগ্ৰবাদী যিসকল তাত বসবাস কৰে। চ' আপোনালোক ইয়ালৈ নুঠিব। কিছুমান মানুহ মাৰ্ডাৰ কৰি পেলাই ইয়াত থৈ দিয়ে। চ' ইয়াত এইটো দৃশ্য আপোনালোকে চাব পাৰে মন্দিৰখনৰ। যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত পিকনিক প্লেচ য'ত মানুহে আহি জমা হয় ভোজ খায়, সেই প্লেচখন দেখুৱাবলৈ চেষ্টা কৰিম।